হেল্ল'। আজি বহুত দিন হ'ল দেই আমি আহাই নাই পাণবাৰীলৈ। তাকে পাণবাৰীখন চাং বুলি আহিছোঁ আৰু মোৰ লগত এইকেইটা পল্টন তিনি পল্টন আহিছে এইপিনে। আমাৰ এইপিনে প্ৰথমে এখন গেটখন চাঙাটো দে গাত লাগিব। 1 নম্বৰ গেটখন খুলি লওঁ আৰু এইপিনে আমাৰ ফিচাৰীটো পূৰা শুকাই থাকিলে। বৈ আগত বৈ এই তই এটা বৈ বৈ এইকেইটা তিনি পল্টন টিকাত লাগি আহিছে। দুটা পাছত এটা এইটো আগত। এতিয়া আমাৰ এইখন পাইছহি আৰু দেই বাৰীখন। এই চিম্বা এই আমাৰ পাণবাৰীৰ প্ৰথম এইটো হৈছে যেনেকৈ মোবাইলৰ পেটাৰ্ণ থাকে তেনেকৈ আমাৰ গেটৰ এইটো পেটাৰ্ণ আছে দেই। পেটাৰ্ণটো খুলিব লাগিব এতিয়া। চাল্লা হিয়া এৰাই নেপেলাবি একেবাৰে বৈ সোমা। এই আমাৰ বাৰী ইয়াত পেটাৰ্ণ খুলি হৈ গ'ল। এতিয়া আমি সোমাব লাগে ভিতৰলৈ। চলো চাবি কটাৰীখন লাগিব ভালকৈ চাবি। গৈ ল'ব তাক এটা যা পাণ চলো এয়া আমাৰ দলংখন আহি গ'লো দেই। বহুত দিন হ'ল পাণবাৰী লগোৱাৰ পৰা অহাই নাই চোৱাই নাই। ইয়া গোটেইখিনি নাহৰ পাত বান্ধি থৈছোঁ আৰু তাকে চোৱাই নাই দেই। আজি আহিছোঁ আৰু বহুত দিনৰ মূৰত। আমাৰ পাণবাৰী কাষে যিবোৰ ঠাই থাকি গ'ল তাত এতিয়া আমাৰ চব্জি লগাই দিছোঁ। এয়া চাব এয়া মূলা এই পানী অকণমান পাব লাগিছিলে আৰু ভাল হ'ল হয়। এইপিনে মূলা লগাই দিছোঁ। এইফালে এই যে বগৰী পকিব আৰু বেছি দিন নাই আৰু খুন্দি খাব হ'ল। জেগাই জেগাইতে পকিছে। এইফালে আপোনাৰ ভোল